দয়ার পাখি
উঠে দিবাকৰ আহিব হিৰৰ ওপৰ পালে এই প্ৰথম কোনোজন চেকাৰত নপৰিল সকলো ভাবে পথে গ'লে ৰত্নাকৰৰ হাতৰ পৰা বুজিলো এই পথত থাকিলে মোৰ মনোকামনা নহ'ব পূৰণ যাওঁ মই প্ৰতিমাৰ দিশত গৈ যোৱাওগৈ অৱস্থা কিজানি আমাৰ অন্ন আৰু বস্ত্ৰৰ বাবে তেওঁৰ অনেক ব্যস্ততা কি কলাও আরে অন্ন বস্ত্ৰৰ কাৰণে তাৰ আহৰি নাই বুঢ়াৰী উত্তৰ ৰত্নাকৰক কবা আশ্ৰমৰ বাকলি বহন আৰু বনৰ ফল মূলে আমাক অন্ন বস্ত্ৰ কেতিয়াবা দেখো তেওঁ সজল হয় দেখো মই তেওঁৰ ভিতৰত থকা এক ভয়ংকৰ স্বৰূপ যিমানে জানিবলৈ চেষ্টা কৰোঁ মই দেখুৱাই নানা আদুহত আঁতৰি যাব খোজে তেওঁ ৰস্তৰ পৰা দিনটোৰ ব্যস্ততাৰ অন্তত উলটি অহা স্বামীৰ এই উচ্চ মুখ দেখিলে হৃদয় মোৰ কৰে তেতিয়া কেৱল সৎকাৰ কৰি তেওঁক মই জিৰণি ল'বলৈ কওঁ কিন্তু প্ৰভাতীৰ প্ৰথম পোহৰত স্বামীয়ে সেৱাৰ বাবে তেতিয়া মই স্বামীক তেতিয়া কেৱল সত্যতা এৰি থৈ কোমল সত্য সভক্তি স্নেহে অকলশৰে এৰি যায় নাজানো কিমান দিন আৰু মই স্বামীৰ ঐক্যতে থাকিব লাগিব উত্তৰ মুখ আৰু চেহেৰা চাই যি ক'ব লগা আছে মই কওঁ এতিয়া মোক হৰি উপাসনা সময় হৈছে এতিয়া আমি যাওঁ ব'লা